নমস্কাৰ বন্ধুসকল, এই চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে সৰস্বতী পূজা আৰু এই দুজন লগৰ ৰেডি হৈ গ'ল আৰু এজন 3 নম্বৰজন ৰেডি হৈ গ'ল। এতিয়া আমি গৈ আছোঁ আমাৰ কলেজত সৰস্বতী পূজা পাতিছে, তাকে চাবলৈ আমি গৈ আছোঁ আৰু অলপমান ফটোশ্বুট ভিডিঅ' শ্বুটো কৰা হ'ব। সেয়াও আপোনালোকে ধুনীয়াকৈ ইনষ্টাগ্ৰাম ফেচবুকত পাই যাব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাৰ ফটোশ্বুট চলি আছে আৰু সৰস্বতী পূজা যিখিনি কাম আছিলে সেইখিনি এতিয়া সম্পূৰ্ণ হৈ গ'ল আৰু ভোগ চুগো খোৱা হ'ল। ইয়াত যিহেতু আমি ভূপালত আছোঁ সেইকাৰণে অলপমান কথাখিনি অলপ বেলেগ ধৰণৰ, বামুণৰ কামখিনি বাৰু একেই বাৰু, কিন্তু সেই প্ৰসাদ খোৱাখিনি অলপমান বেলেগ ধৰণৰ। মই বাৰু যদিও পাৰোঁ মই ফটোখিনি ভিডিঅ'তে দি দিম, চাব পাৰিব। আৰু আমাৰ এইজনে এটা সৰু মোৰ চেনেলটোৰ কাৰণে ক্লিপ এটা বনাইছিলে, সেইটো এতিয়ালৈকে আপোনালোকে চাব এতিয়া। আৰু এই যে পৰৱলীয়া যাবানে? তাকে ভাবিছোঁ যদি পৰৱলীয়া যাওঁ, পৰৱলীয়া ব্লগ দেখাম। আৰু ओमो का स्टाइल, सीरीज का लुक्स बढ़िया लगता है। ये और मैं कैसे एजन यूपी लाजन बहुत लास्ट करिया दिखाइए आपका परिचय दिसे प्लीज लास्ट करिया माने अलपमान সেইকাৰণে। सो আজি কেনেকুৱা লাগিলে কোৱা? আজি ভাল লাগিলে ন? মজা বঢ়িয়া লাগিছে ন? আমাৰ পাৰ্থ দাদাই পুৰা ফটোশ্বুট লখিমপুৰ যাবা পাৰ্থ দাদা। তো যদি যাওঁ তেতিয়া তাৰ ব্লগৰ ভিডিঅ' দি দিম। माई सेल्फ सौरभ शाह एंड वेलकम टू गिट्रास चैनल। एंड ये आज का वीडियो मैं कर रहा हूँ और देखो मेरा दोस्त मिन्मय जो ब्लॉगिंग चैनल का हेड है वो अभी पेड़ के ऊपर बैठकर बंदर जैसा कर रहा है, बंदर फोटो शूटिंग। अरे मजा है देखो क्या बोल रहे हैं आसामीज में। यह जो हंसी है वो अच्छा है। इधर पार्थ प्रतिम है, इधर ओमो है, नाम क्या है बता दे भाई? ओमो। हाँ। इधर गौरव है, गौरव भाई शर्मा रहा है। ये अच्छा है। और उधर हमारा श्रीज भाई बैठा है, इधर आपको दिखाना, ये हमारा श्रीज भाई बैठा है इधर। ৰুমত আহিলোঁ, ড্ৰেছ চেঞ্জ কৰিলোঁ। পাৰ্থ গৌৰৱ টাটা বাই বাই, কাইলৈ লগ পাম পৰীক্ষাত। আচলতে আমাৰ চলি আছিলে মিড চেম 2 নম্বৰটো। এতিয়া মিড চেমৰ কাৰণে পঢ়িও আছিলোঁ। और ये भी है हमारे साथ रहा उमो वो रहा सौरभ। মিড চেমৰ কাৰণে প্ৰিপেৰেশ্যনো কৰি আছোঁ। মাজতে সৰস্বতী পূজা পৰিলে, সেয়া সৰস্বতী পূজাও পালন কৰিলোঁ। এতিয়া অকণমান ভাবিছোঁ পঢ়িবলৈ যাওঁ, ফ্ৰেছ হওঁ, তাৰপিছত আকৌ পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব। তো সেয়াই ব'লক। কেনেকুৱা লাগিছে সৌৰভ? বঢ়িয়া চাওমিন। চ' আমাক খোৱা বোৱা হৈ গ'ল। এতিয়া আমি যিহেতু পাণ খাই থকা ল'ৰা সেইকাৰণে পাণখনকৈ বনাই লৈছোঁ। পাণ আচকীয়া পাণ ৰেডি কৰিছে। মইতো বাৰু পাণ খাওঁ বাৰু, নোখোৱা নহয়। এইটো চাব পাৰিছে আমাৰ এৰিয়াটো। তোমাক কেলে নুলিয়াম ভিডিঅ'ত? কি একো লুকাইছে চা। হ'ব দে, লুকাই থাকা। তো কেলে লুকাই আছে বাৰু? তেতিয়াহ'লে ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ। আকৌ আপোনালোকে ভিডিঅ'টো ভাল পাইছে, ভাল পালে কৰ্ণিংখিনি কৰি দিব আৰু আশা কৰিছোঁ এইবাৰ ছেমিষ্টাৰটো যাতে ভাল হওক আৰু আশীৰ্বাদ কৰিব আপোনালোকে আমাক। তো ধন্যবাদ।